ধৰক আপোনাৰ এটা মিউচুৱেল ফাণ্ডৰ পোৰ্টফলিঅ' আছে আৰু আপোনাক অলপ দিনৰ কাৰণে এমাহৰ কাৰণে অলপ টকা পইচা প্ৰয়োজন হ'ল তেনেহ'লে আপোনালোকে মিউচুৱেল ফাণ্ডৰ পৰা পইচা উলিয়াবনে হয়তো বহুতে উলিয়াব কিন্তু ইয়াতে কথাটো হ'ল মিউচুৱেল ফাণ্ডৰ পৰা যদি পইচাটো ওলায় আপোনাৰ যিখিনি টকাখিনিৰ কম্পাউণ্ডিঙত আঘাত পৰে অৰ্থাৎ কম্পাউণ্ডিংটো কমি যায় কিন্তু আপোনাকতো পইচা লাগে তাৰ কাৰণে কি কৰিব গতিকে আজি জানো আহক মিউচুৱেল ফাণ্ডৰ এগেইনষ্টত ল'ব পৰা লোনৰ বিষয়ে ঋণৰ বিষয়ে নমস্কাৰ উত্তৰণলৈ স্বাগতম জনাইছোঁ আপোনালোকে জানেনে আপোনালোকৰ মিউচুৱেল ফাণ্ডৰ বিপৰীতে আপুনি ঋণ বা লোন ল'ব পাৰে আৰু আজিৰ তাৰিখত ভাৰতৰ কেইবাটাও NBFCয়ে এই সুবিধাবিলাক দিয়ে আমি আজি IND মানি এপৰ জৰিয়তে এই কথাখিনি চাম জানিবলৈ চেষ্টা কৰিম আৰু IND মানিৰ সৈতে টাটা কেপিটেল নামৰ যিটো NBFC সেইটো জড়িত হৈ আছে গতিকে এইটো কোনো এণ্ডৰ্ছমেণ্ট নহয় আপোনালোকক এইটোতে কৰিব লাগিব বুলি কথা কোৱা নাই আপোনালোকে যিটো NBFCত আপোনাৰ সুবিধাজনক হয় সেইটোত কৰিব পাৰিব আৰু আপোনালোকৰ সুবিধামতে কামখিনি কৰিব পাৰিব গতিকে আহক মেইন কথাখিনিলৈ যাওঁ আৰু সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰোঁ এতিয়া চাওক আমি ইয়াতে এখন স্ক্ৰীনশ্বট লগাইছোঁ আৰু স্ক্ৰীনশ্বটত কি আছে ইনষ্টা প্লাছ IND মানিৰ এটা ফিচাৰ হয় ইয়াত দেখিছেনে গেট কেছ এগেইনষ্ট মিউচুৱেল ফাণ্ডছ @10.5% অৰ্থাৎ 10.5% ইণ্টাৰেষ্ট ৰেটৰ এগেইনষ্টত আপুনি লোন পাবলৈ সক্ষম হ'ব আপোনাৰ মিউচুৱেল ফাণ্ডৰ বিপৰীতে ইয়াৰ সুবিধাবিলাক কি ইয়াৰ সুবিধাবিলাক হৈছে ন' নিড টু ৰিডিম ইউৰ ইনভেষ্টমেণ্টছ অৰ্থাৎ আপোনাৰ যিখিনি টকা মিউচুৱেল ফাণ্ডত লাগি আছে সেইখিনি টকা তেনেকৈ গ্ৰ' কৰি থাকিব আৰু সেই টকাখিনি আপুনি উলিওৱাৰ প্ৰয়োজন নাই ঠিক আছে ছেকেণ্ড হৈছে ইয়াতে কোনো ক্ৰেডিট স্ক'ৰৰ প্ৰয়োজনীয়তা নাই আপোনাৰ ক্ৰেডিট স্ক'ৰ যিমানেই হওক আপোনাৰ ইনভেষ্টমেণ্টৰ এগেইনষ্টত ছিকিউৰিটি লৈহে এই আপোনাক লোনটো দিয়া হ'ব থাৰ্ড হৈছে 12 মাহলৈকে আপোনালোকে টেনিয়ৰ পাবলৈ সক্ষম হ'ব আৰু ওৱান ক্লিকত আপুনি পুনৰবাৰ সেই আৰু 12 মাহ এক্সটেণ্ড কৰি ল'ব পাৰিব বা নতুনকৈ পইচা আপোনালোকে ল'ব পাৰিব এনেকুৱা ধৰণৰ ছিষ্টেমছৰ সৈতে এইবিলাক আহে আৰু আপোনালোকে যেতিয়া কৰিব তেতিয়া বুজি পাই যাব এইটো একচুৱেলি এটা ক্ৰেডিট লিমিটৰ নিচিনা আপোনালোকৰ যেতিয়া পইচাৰ প্ৰয়োজন হ'ব আপোনালোকে পইচাটো উলিয়াই ল'লে আৰু উলিয়াই লোৱাৰ পাছত ধৰক এমাহ দুমাহ আপোনাৰ যিমান প্ৰয়োজন হ'ল সেইখিনি দিন ব্যৱহাৰ কৰিলে আৰু তাৰপিছত পইচাটো ঘূৰাই দিলে আৰু সেই যি দুমাহ বা এমাহ আপোনালোকে বা যিমান দিন আপোনালোকে ব্যৱহাৰ কৰিলে তাৰ ওপৰত যিটো ইণ্টাৰেষ্ট হয় সেইটো আপুনি দিব লাগিব অৰ্থাৎ যদিহে 12% ইণ্টাৰেষ্টত আপুনি লয় তেনেহ'লে মাহে আপুনি 1% ইণ্টাৰেষ্ট দিব লাগিব যদি আপুনি 1 লাখ টকা এক মাহৰ কাৰণে ব্যৱহাৰ কৰে কেৱল 1000 টকাৰ ইণ্টাৰেষ্ট দিব লাগিব যদিহে 12% বাৰ্ষিক ইণ্টাৰেষ্ট ৰেট হয় এতিয়া কথাটো হ'লে ষ্টেপছ কি ষ্টেপ কৰিব লাগিব এই আপোনাৰ পইচাটো ল'বৰ কাৰণে তাৰ কাৰণে এখন স্ক্ৰীনশ্বট চাওক আপোনালোকে এইটো IND মানিৰে হয় প্ৰথমতে ক্ৰেডিট লিমিটটো কেলকুলেট কৰা হ'ব অৰ্থাৎ আপুনি কিমান টকা একচুৱেলি পাবলৈ মানে এলিজিবল হয় সেই বস্তুটো কেলকুলেট কৰা হ'ব সাধাৰণতে যদি ইকুইটি ফাণ্ডৰ কথা কওঁ ইকুইটি মিউচুৱেল ফাণ্ড যদি আপোনাৰ ওচৰত আছে তেনেহ'লে আপোনাৰ টোটেল পৰ্টফলিঅ'ৰ 45% সিমানমান আপোনালোকে লোন পাবলৈ সক্ষম হ'ব অৰ্থাৎ 1 লাখ টকাৰ যদি আপোনাৰ পৰ্টফলিঅ' হয় তেনেহ'লে 45,000 টকামান আপোনালোকে লোন পাবলৈ সক্ষম হ'ব আশে পাশে তেনেকুৱা বেলেগ NBFCৰ অলপ ইফাল হ'ব পাৰে কিন্তু সাধাৰণতে 45%টো অপটিমাম বুলি ধৰি লওক ছেকেণ্ড আপোনালোকে KYC কৰাব লাগিব জানে আজিকালি KYC খুব সহজ আপোনালোকে ডিজিলকাৰ জৰিয়তে খুব সহজতে KYC কৰাই ল'ব পাৰে থাৰ্ড প্লেজ ইউৰ ফাণ্ড থাৰ্ডটো অলপমান কনফিউজিং মই আপোনালোকক বুজাই দিম প্লেজ ইউৰ ফাণ্ড প্লেজিঙৰ অৰ্থ হৈছে বন্ধকত ৰখা অৰ্থাৎ আপোনাৰ যিখিনি মিউচুৱেল ফাণ্ড হ'ব সেইখিনি বন্ধকত ৰাখি দিয়া যাব আপোনাৰে থাকিব ৰিটাৰ্ণো আপুনিয়ে পাব মাত্ৰ সেই ফাণ্ডখিনি এজন মানুহৰ ওচৰত থৈ দিয়া হ'ব যদিহে আপুনি কেনেবাকৈ লোন ডিফল্ট কৰে তেতিয়াহে ফাণ্ডখিনিৰ ওপৰত অসুবিধা হ'ব পাৰে নহ'লে অসুবিধা নহ'ব আৰু আপোনালোকেতো লোন ডিফল্ট নকৰে মই ভালকৈ জানো লোনৰ ক্ষেত্ৰত বা ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত আপোনালোক বহুত সজাগ বুলি মই গম পাওঁ গতিকে এইটোতো কোনো সম্ভাৱনা নাই প্লেজ আপোনালোকে যেতিয়া লোন ঘূৰাই দি দিব আপোনাৰ আনপ্লেজ হৈ যাব আকৌ তেনেকুৱা ধৰণৰ হয় নেক্সট হৈছে ছেটআপ অটোপে এণ্ড ই চাইন মানে আপোনালোকে গৈ মিউচুৱেল ফাণ্ড একাউণ্ট খোলাৰ আগত যে NSDL বা CDSLত গৈ ই চাইন কৰে যে সেই ছিষ্টেমটো DGOৰ জৰিয়তে বা এনেকুৱা ধৰণৰ বহুতবিলাক আজিকালি প্লেটফৰ্ম আছে আৰু অটোপে ছেটআপ অটোপে মানে যেনেকৈ আপোনালোকে বেলেগ লোন ল'লে যে মেণ্ডেট দি দিয়ে যে প্ৰতি মাহে মোৰ লোনৰ ইমানটো এমাউণ্ট কাটি দিয়ক সেই তেনেকুৱা সেই ছিষ্টেমটো গতিকে ইমান সহজ ষ্টেপত আপোনালোকে মিউচুৱেল ফাণ্ডৰ এগেইনষ্টত লোন ল'ব পাৰে গতিকে আশা কৰোঁ যদিহে আপোনালোকৰ মিউচুৱেল ফাণ্ড হোল্ডিং আছে আৰু আপোনালোকক শ্বৰ্ট টাইমৰ কাৰণে অলপ সময়ৰ কাৰণে যদি আপোনালোকক টকা পইচাৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে সেই মিউচুৱেল ফাণ্ডৰ পইচাকেইটা যাতে নুলিয়াই আপোনালোকে তাৰ এগেইনষ্টত এটা সৰু লোন লৈ লওক আপোনাক যিমান টকাৰ প্ৰয়োজন আছে আৰু যিমান দিনৰ কাৰণে আছে সেইটো প্ৰথম কেলকুলেট কৰি লওক ঠিক আছে যে মোক যদি আপোনাক 3 বছৰৰ কাৰণে লাগে তেতিয়াহ'লে ইয়াৰ মিনিং নাই যদিহে আপোনাক 6 মাহৰ কাৰণে লাগে বা এবছৰতকৈ কম সময়ৰ কাৰণে লাগে এমাহৰ কাৰণে লাগে তেতিয়াহ'লে কিন্তু আপোনাৰ ই প্ৰফিটেবল হ'ব আপোনালোকে যি এপত মন আছে সেইটোত কৰিব পাৰে IND মানি কেৱল আপোনালোকক এক্সাম্পলৰ কাৰণে আপোনালোকক দেখাবৰ কাৰণে মই লৈছোঁ কোনো এণ্ডৰ্ছমেণ্ট নাই কোনো তেওঁলোকৰ লগত মোৰ মানে সম্বন্ধ নাই মই নিজে ব্যৱহাৰ কৰোঁ কিন্তু বাকী আপোনালোকে নিজৰ মতে ব্যৱহাৰ কৰিব পাৰে আৰু এয়াই আছিল ভিডিঅ' যেহেতু ঘৰত আছোঁ অলপমান নইজ আপোনালোকে পাব পাৰে আৰু এই পৰিৱেশ দেখিছে নিজৰ গাঁৱৰ ঘৰত আছোঁ
গাঁৱৰ পৰিৱেশ আৰু আমাৰ অসমৰ মানুহ সকলোৱে জানে। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'। যদিহে আপোনালোকৰ ইয়াৰ ওপৰত কিবা কনফিউজন আছে, আপোনালোকে যদি কিবা বেলেগ জানিব বিচাৰে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, কমেণ্ট কৰিব আৰু আমি উত্তৰ দিবলৈ চেষ্টা কৰিম, বা যদি কনফিউজনটো অকণমান দীঘলীয়া হয় তেনেহ'লে তাৰ কাৰণে আমি বেলেগকৈ ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। আৰু লগতে যদিহে আপোনালোকে ইউটিউব বা ফেচবুকৰ জৰিয়তে চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। আজিলৈ বিদায় দিয়ক তেনেহ'লে, নমস্কাৰ।